বিহু চাব আহিলোঁ ৰাইজ, বলক এতিয়া আমাৰ গাঁৱৰ বিহু আপোনালোকক দেখুৱাওঁ। আৰু দেখিছেনে কিমান মানুহ আহিছে, আৰু পুৰা মানুহ ফুল হ'লে বিহু চাবলৈ। আৰু এতিয়া বলক বিহু চাওঁ কেনেকুৱা হয়। মানুহবোৰ বিহু চাব আহিছিলে, দেখিছোনে বৰষুণটো বেয়াকৈ আহিলে, মানে কি ক'বি আৰু উপায় নাই আৰু। মানে বেয়া জেগাত বৰষুণখিনি আহিলে, মানে মানুহবোৰ আহিছিলে বিহু চাব এতিয়া, আৰু মানুহবোৰ কিছুমান যাব আৰু ঘৰলৈ। দেখিছোনে কিমান বৰষুণ আহিছে আৰু বতাহ আহিছে, আৰু বৰষুণ আহিলে কিন্তু নাচিবলৈ এৰা নাই। আৰু বহা জেগাবোৰ গোটেই পানী পানী হৈ গ'ল, আৰু এইফালে দেখিছোনে পুৰা বোকা ডেন্স দি আছে। মানে ইয়াকে চাবলৈ ভাল হৈছে আজি। ভাবিছিলোঁ ঘৰৰ বিহু ভালকৈ ভিডিঅ' কৰিম, কিন্তু টাইমেই নিমিলে দেখোন। সহায় দাউৰতে ভিডিঅ' কৰাই নহয়। আৰু আমাৰ গায়কতে বহু আৰু ওপৰলৈ যোৱা বমটো একদম ফুটাই দিলে। আৰু এইজনী বাইদেউজনী আমাৰ বিহুত গীত গাব। এতিয়া বলক আমি এনজয় কৰোঁ। বিহু চাওঁতে পোহৰি গ'ল, গমেই নাপালোঁ। আৰু বিহু এতিয়ালৈকে শেষ হোৱা নাই। প্লিজ লাইক, ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ বাই।